গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? হেপী ভোগালী বিহু। মই ভোগালী বিহু বুলি আজি এটা চিম্পলকৈ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। বিশেষ একো নাই, এনেই সৰু ভিডিঅ', বাট আপোনালোকে চাই লওক কেনেকুৱা পাব। ইয়া চাওক, মেজিত জুই লগাই দিলে। মেজি মানে আপোনাৰ ইমান ডাঙৰকৈ নহয়, এনেই বনাইছে আৰু চিম্পলকৈ, যাতে আমি অসমীয়াৰ মানে নিয়মটো কৰিব লাগে। চ' ইয়াতে এনেকুৱাই নিয়মটো কৰিছে আৰু, কাৰণ আপোনালোকেতো জানেই আমাৰ বিহুৰ মেজি জ্বলোৱাৰ দিনা মানে মেজিৰ ওচৰত শৰাই দিব লাগে চাকি লগাই। এইটো তাত মেজিত আপোনাৰ জুই যেতিয়া লগায় তেতিয়া আপোনাৰ সেয়া কৰিব লাগে। চ' নিয়মটো কৰি আছে আৰু। এয়া চাওক, শৰাই দিছিলে। এয়া চাওক, শৰাই ভাঙিলে, এতিয়া দি আছে। দেউতাই কাগজ চিৰি আছে শৰাই দিবৰ কাৰণে। এইটো চাওক, বৰ ল'ৰা হয় ওপৰত, বৰ ল'ৰাই মোবাইল চাই আছে পুৰা। এইটো ডাঙৰ বৌ হয়, এইটো সৰু বৌ। এতিয়া চাহ দিছোঁ। এইটো হ'ল আপোনাৰ উৰুকাৰ দিনাৰ ভিডিঅ', মই দিয়া নাছিলোঁ, জাষ্ট এনেই অকণমান চিম্পলকৈ কি বনাইছিলে আপোনালোকক দি আছোঁ। এইটো বনাই আছে আমাৰ চিকেন পকৰা। বেছিকৈ বনোৱা নাই, এনেই অকণমানে বনাই আছে চিকেন পকৰা। এইটো বনাইছে গাহৰি মাংস, দেউতাই বনাই আছে এইটো। ভাইটি আৰু দেউতাই বহুতে ভাল পায়। এইটো বনাই আছে আপোনাৰ মাছ, মানে মাছটো ভাজি আছে, এইটো বনাব, জোল বনাব এইটোৰ। তাৰপিছত এইটো হ'ল আমাৰ ৰিয়গুলৰ মাংস। এতিয়া আপোনাৰ মই মাংস বনাম, তেলত জ্বলা আৰু মছলা দি দিছোঁ অকণমান। এতিয়া পিঁয়াজ দি দিছোঁ, পিঁয়াজৰ লাৰি দিছোঁ। তাৰপিছত আপোনাৰ আদা নহৰু দি দিলোঁ। এতিয়া লাৰি দিছোঁ গোটেইখিনি। তাৰপিছত এতিয়া দি দিলোঁ আপোনাৰ মাংস। এতিয়া মাংস গোটেইখিনি একেলগে লগ কৰি দি দিম এতিয়া নিমখ দিলোঁ। তাৰপিছত এতিয়া নিমখ দিয়াৰ পিছত আপোনাৰ এতিয়া দি দিম হালধি গুড়ি। এয়া দি দিলে, হালধি গুড়ি দিয়াৰ পিছত এইখিনি লাৰি দিছোঁ এবাৰ। এতিয়া চাব, এতিয়া দি দিছে যিটো মেইন বস্তু মাংস বনোৱাৰ, সেইটো হ'ল তিল। আপোনালোকতো কৈছে আগৰ ভিডিঅ'ত, মই এইটো এনেকুৱা বনালে বহুতে ভাল পাওঁ। চ' এতিয়া দি দিছে ৰেড চিলি, কাশ্মীৰী মছলা, তাৰপিছত জিৰা গুড়ি, ধনিয়া পাউডাৰ, এইখিনি গোটেইখিনি দি দিছে। আপোনালোকে জানিবই যিখিনি লাগে মছলা, তো চাই থাকক। মই বাৰু আপোনালোকক ইমানখিনি একোৱেই দেখাই দিয়া নাই, এনেহে জাষ্ট কি বনাইছিলোঁ তাকে দিলোঁ। এইটো হৈ গ'ল। এয়া চাওক, তিলৰে বনোৱা মাংসটো, এইটো চাওক কি ধুনীয়া হৈছে। এতিয়া চাওক, এইটো মায়ে বনাই আছে আলু মটৰ বিলাহীৰে সৈতে মাছৰ জোল। এয়া মাছ বনাই আছে। ইয়াতে দিছে আপোনাৰ পানীলাও খাৰ বনাব, পানীলাও দি দিছে। মই লাৰি দিছোঁ অকণমান। মই গোটেই ৰেচিপি আপোনাক দেখাই থকা নাই, এনেহে দেখাই আছোঁ অকণমান। এইটো হৈ গ'ল আপোনাৰ পানীলাও খাৰ। এতিয়া পনীৰ ভাজি আছে, চাই লওক আপোনালোকে। মানে মা মাংস ভাল নাপায়,
ভাল নাপায় মানে মা নাখায়ে চ' সেইকাৰণে মা মাছ আৰু পনীৰ খাব। এতিয়া পনীৰ বনাই আছোঁ। পনীৰত আপোনাৰ পিঁয়াজ মটৰ এনেকৈ ভাজি লৈছোঁ আপোনাৰ। তাত এতিয়া আপোনাৰ পনীৰটো দি দিম। লগতে আপোনাৰ বিলাহী ৰুকি আছে পনীৰত দিবৰ কাৰণে, মানে মটৰ বিলাহী পনীৰ সেনেকৈ বনাব। চ' পনীৰটো দি দিলোঁ। এতিয়া লগতে বিলাহীখিনিও দি দিম। এয়া বিলাহীখিনি দি দিলোঁ। এতিয়া বাৰু সেনেকৈ পানী দিয়া নাই, বিলাহীখিনিৰ জোল আছে যাতে, তথাপিতো এনেই অকণমান দি দিছোঁ। চাই লওক। এইখিনি দিবলৈ পাহৰি গৈছিলোঁ আপোনালোকক, চ' দেখাই দিলোঁ। চ' ফ্ৰেণ্ডছ আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।